চকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এন্ধাৰে এন্ধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতিলে চাওঁ নিজকে বিচাৰি ঠিকনাৰ কোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা অ শকুন্তলা কাম বন পঢ়া শুনাত সকলোতে নাম্বাৰ 1 যে দেখিছো তুমি শকুন্তলাৰ কথা বহুত জানা নাজানিম কিয় আকৌ আমি দুজনী সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছো তাৰমানে তুমি কি ক'ব খুজিছা মই বেয়া কামত লিপ্ত হ'ম আৰু তাৰ কাৰণে মই জেলৰ ভাত খাব লাগিব এনেকৈ সেইবোৰৰ লগত ঘূৰি ফুৰিলে এদিন তোৰো বদনাম হ'ব মাৰ যে পকিয়াই থৈছো সাৱধানে চলিবি অকণমান চা তেতিয়া তই ইয়াতে থাকিব পাৰিবি আৰু কলৈকো যাব নালাগে কিন্তু এইখন গাঁৱতো চব মোৰ চিনাকি আৰু মোৰ চকুত তেনেকুৱা কোনো নাই যিয়ে মোক বেলেগ ধৰণে ভাবিব পাৰে মানে বিয়া পাতিব ভাৰ্গৱ দাদা ইয়াৰ আকৌ কি হ'ল বৰ্মা ভাৰ্গৱ দাদা শুলে নেকি দেখা নাই নেকি শুলে নে সাৰ পাই আছে বৰ্মা ভাৰ্গৱ দাদাক উঠাই দিয়া না আমি দুটা এতিয়া খেলিম ভাৰ্গৱ দাদাই ভাত খাই হৈছে আবেলিহে উঠিব তুমিও এতিয়া ৰুমলৈ গৈ অকণমান খোৱা এই দুপৰীয়াখন খেলি পেলাই হুলস্থুল কৰিব নালাগে কি হ'ল যোৱা আকৌ এই ল'ৰাটোৰ পৰা মানে শান্তি নোহোৱা হৈছে মাকজনী নোহোৱা হোৱাৰ পৰা এনি টাইম ডিষ্টাৰ্ব দি থাকে মায়েও সৰু নাতিয়েকৰ মৰমতে ডাঙৰ নাতিয়েকৰ কথা পাহৰিয়ে গৈছে ইমানেই যদি অয়নৰ প্ৰতি মৰম বিনোদনক আকৌ এবাৰ বিয়া পাতি নিদিয়ে কিয় এটলিষ্ট মোৰতো শান্তি হ'ব বিনোদ মা কোৱা বহা তই কিমাননো অফিচৰ কাম কৰি থাক এই দুটামান কাম কৰি আছো কিবা ক'বা নেকি কোৱা আকৌ তই কথাটো কি ভাবিলি কি কথা মা কিয় তোৰ বিয়াৰ কথা মা মই বিয়া কিয় কৰাব লাগে অয়নৰ বাবে নহয় জানো কিন্তু অয়নে দেখোন মাকৰ মৰমখিনি তোমাৰ পৰা পায়ে আছে আৰু মই মৰাৰ পিছত তাৰ কি হ'ব ভাবি চাইছ তইতো দিনৰ দিনটো ঘৰত নাথাক যে তই তাৰ চোৱা চিতা কৰিব পাৰিবি নে মই মৰাৰ পিছত তই তাক বৰ্ডিং স্কুলত থবি নে 2-4জনী কাম কৰা মানুহ আনি থবি তাক চাবৰ বাবে মা প্লিজ চা বিনোদ মা সদায় মা হয় এগৰাকী মাৰ অভাৱ কেতিয়াও কোনেও পূৰাব নোৱাৰে আৰু নোৱাৰেও মাৰ মৰম সদায় এগৰাকী মাকেহে পূৰাব পাৰে কাৰণ মাকৰ মৰমবোৰ সদায় নিস্বাৰ্থ হয় কাৰো লগত তুলনা নহয় এতিয়া সিদ্ধান্ত তোৰ তই কি কৰ ভাবি চাবি ঠিক আছে মা মই খুব সোনকালে তোমালোকক সিদ্ধান্তটো জনাম তোমালোকে আৰু বেছি দিন ৱেইট কৰিব নালাগে এই কথাটো সুধিবলৈ মই আৰু তোৰ ওচৰলৈ নাহোঁ উত্তৰ তই নিজে দিব লাগিব ঠিক আছে ঠিক আছে শংকৰে ভাল বন্ধু বান্ধৱৰ সংগ লোৱা নাই মোৰ বৰ ভয় লাগিছে কিন্তু তাক বুজাওনো কি বুলি ভালকে ক'লেও বেয়াটোৱে বুজে বাইদেউ তোমালোক কিবা লাগিছিল নেকি চাকি কেইগছমান লাগিছিল চাকি লৈছা যে আজি কিবা পাতিছা নেকি এইবাৰ মই কলেজৰ কালচাৰেল ছেক্ৰেটাৰী নহয় হয় নেকি বৰ ভাল কথা সেইকাৰণে নিবেদিতা আৰু মই চাকি নিবলৈ আহিলোঁ ভাল কৰিলা চাই লোৱাচোন কি কি লাগে ঠিক আছে দিয়াচোন এইটো ইয়াতে দিয়া
চাবা দেই লাহেকে দিবা হৈ যাব নেকি হ'ব দিয়া অঁ ঠিক আছে কিমান দিম হ'ব দিয়া টকা 100 দি দিয়া তোমালোকতো আহিয়ে থাকা আৰু লোৱাচোন এইটো ঠিক আছে যাওঁ দেই শংকৰ চাও 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 তোৰ কি হ'ল হয় শংকৰ একো হোৱা নাই চাও কেনেকৈ দুখ পালি নকওঁ কিয় তই কাৰোবাৰ লগত কাজিয়া কৰি আহিছ নাই মা হা মই কাজিয়া কৰিছোঁ ল'ৰাকেইটামানে কৈছে মই বোলে অকমূল্য মোৰ বোলে কোনো কাম নাই দেউতাৰ উপাৰ্জনত খাই থাকোঁ সেইকাৰণে মাৰিলোঁ সিহঁতক আৰু সেইকাৰণে নিজেও মাৰ খাই আহিলি আৰে যোনে যি কয় কৈ থাও তই বাটৰ কষ্ট কিয় গাত ধৰি ল'ব লাগে এতিয়া পালি মজাটো বেছিকে দুখ পালি নেকি অলপ পাইছোঁ ৰবি মই গৰম পানী অকণ কৰি আনো গৰম পানী সেক দিলে ভাল পাবি তই বচোন কি যে হ'ব এই ল'ৰাটোক লৈ চলোৱে কোনটো চকলেট লাগিব তোমাক দোকানৰ চবতকে ডাঙৰ চকলেট অ'কে ডান আৰু কেতিয়া লাগিব দুটা এটা মোৰ কাৰণে এটা ভাৰ্গৱ দাদাৰ কাৰণে বাহ গুড বয় এনেকৈ সদায় বস্তু দাদাৰ লগত শ্বেয়াৰ কৰি খাবা কেতিয়াও অকলে নাখাবা আৰু কি কি লাগিব তোমাক আৰু 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 মাত্ৰ মাক লাগিব কোৱা না দেউতা দিবানে মাক কোৱা না কোৱা না দেউতা আনি দিবানে অয়ন তুমি এতিয়া পঢ়িব যোৱা মোৰ কাম কেইটামান আছে মই কৰিলোঁ হ'ব লাহে দিয়াচোন অকণমান ৰচোন অকণমান সহ্য কৰ তাপটো লাগিলেহে বিষটো টানিব লাহে দাদা শুনচোন তই কাইলৈ ডাক্তৰৰ ওচৰলৈ গৈ আহিবি নেকি বেজী এটা লোৱা হ'লে ভাল আছিলে বেজি ল'বলগীয়া একো ইমানো বেছি কষ্ট পোৱা নাই নহয় অলপহে কষ্ট পাইছোঁ কিন্তু মই বেজি ল'ব নোৱাৰোঁ ভয় লাগে মোৰ ভয় লাগে কাজিয়া কৰিবলৈ ভয় নকৰ মা এতিয়া অকণমান আৰাম পাইছনে অলপমান অ' মা তুমি দাদাৰ ওচৰতে বহা আজি ভাতটো মই ৰান্ধিম যা বনাও যদি চাওঁ বিনোদন মা জনাৰ্দনৰ ইমান দেৰি হ'ল যে এই ইমাৰ্জেঞ্চি কনষ্ট্ৰাকশ্যন ছাইটলৈ যাব লগা হ'ল সেইকাৰণে দেৰি হৈছে আহি পাবই চাগে ৱাও মছলা চিকেন তোমাৰ ফেভৰেট লোৱা খোৱা মায়া অয়নকো দিয়া আকৌ জ্বলা মই নাখাওঁ জ্বলা পাইছে যেতিয়া দালিখিনি দি খোৱা মই দি আছোঁ মায়া অয়নে জ্বলা নাখায় বুলি তুমি জানাই তাৰ কাৰণে জ্বলা দিয়াৰ আগতে কাঢ়ি থ'ব নোৱাৰিলা হ'ব দিয়া মা বৌয়ে পাহৰিলে চাগে খোৱা ফ্ৰিজত আৰু চিকেন আছেনে আছে মা অয়ন কাইলৈ মই তোমাক জ্বলা নিদিয়াকৈ বনাই দিম দেই এতিয়া খোৱা কি হ'ল কি ভাবি আছা নাই মা বিনোদনক দিয়া কি হৈছে
সকলোতে অকল শকুন্তলা কিয় मिली जाए जाने কিয় বাৰে বাৰে মনত পৰি আছে खाले তাকে এবাৰ চাব পৰা হ'লে मिली जाए जाने Sopra. रही हो कुंतला हो कुंतला অকমান বাৰু পাইছনে কেলেনো তই এইবিলাক কৰিবলৈ যাব লাগিব দিনকালৰ অৱস্থা দেখিছই দেখোন এই ৰাতি বিয়লি ঘূৰাটো বাদ দে এইবাৰ এই ইমানতে ৰক্ষা পৰিল বুলিহে তোৰ যদি ইয়াতকৈ ডাঙৰ কিবা এটা হ'লহেঁতেন হা এইবিলাক বাদ দে শুন নিজকে অলপ শুদ্ধ কৰ কি হৈছে মোৰ সকলোতে অকল শকুন্তলা কিয় কিয় বাৰে বাৰে মনত পৰি আছে তাকে এবাৰ চাব পৰা হ'লে ওচৰৰ পৰা কিয় এনে হৈছে ভাল পোৱা হোৱা নাই মিনতি চাহকাপ হ'ল যদি সোনকালে দিয়া হেৰি নহয় মোৰ শংকৰক লৈ বৰ চিন্তা হৈছে চিন্তা মোৰো নোহোৱা নহয় কিন্তু চিন্তা কৰিনো কৰিবা কি সিটো এতিয়া আৰু সৰু ল'ৰা নহয় এচাৰিৰে সকলো কথা বুজাবলৈ আৰু কিছুমান কথা সি নিজেও বুজিব লাগে সেইটো হয় কালি তাৰ মুখখন দেখি মোৰ মনটো বৰ বেয়া লাগিছে ঘাঁ ডোখৰ শুকাবলৈ কেইদিনমান লাগিব নহয়নে মই বাৰু বজাৰলৈ গ'লে ঘাঁ শুকোৱা মলম এটা লৈ আহিম ময়ো যাওঁ দোকানলৈ দেৰিয়ে হ'ল যোৱা যোৱা ময়ো এই চাহটোপা খাই কামত ধৰোঁগৈ ভণ্টি গৈছো ৰ চাহ একাপ দেখিছো এই দাদাটো মানে ঘৰৰ পৰা উঠি তাৰ চিঞৰ বাখৰবোৰ আৰম্ভ হৈয়ে যায় মানে যাওঁ চাহকাপ দি আহোঁ নহ'লে পঢ়িবলৈও শান্তি নিদিব ভাইটি অফিচৰ কাম বাদ দে মানে অফিচৰ কাম হিচাপ পত্ৰ এইবোৰ থ আৰু এই নিউজটো পঢ় কি নিউজ পেপাৰটো নিউজ পাব্লিছ হৈছে উত্তৰ পূবৰ উদ্যোগ ক্ষেত্ৰত ব্যৱসায় বিনোদন দত্তৰ বিশেষ সফলতা বাহ কি হেডলাইন চা মাই নিউজটো পঢ়িলে নে মায়ে পঢ়িয়েতো মোক দেখাইছে আজি মাৰ মনটো বিৰাট ফূৰ্তি জানো আচ্ছা তই পেপাৰখন ভালকৈ ৰাখিবি মই অফিচলৈ ৰেডি ঠিক আছে আজি যদি মৰমী জীয়াই থাকিলেহেঁতেন
কিমান চাগে ফূৰ্তি পালেহেঁতেন। মোৰে ভাগ্য বেয়া, বহুত চেষ্টা কৰিও মই মৰমীক বচাব নোৱাৰিলো। এই কম্বল দোকানীয়ে কৈছে কালি